আজি সকলোৰে ফেভৰেট মই আজি মোমো বনাম আজি আপোনালোককে মোমো বনাবলৈ কি লাগে কেনেকৈ বনাব লাগে আজি মই দেখুৱাম চাও আহকচোন কেনেকৈ বনাও মই মোমোটো মোৰ কাৰণে এইটো কাপেৰে মই 2 কাপ ময়দা লৈছোঁ refined oil this ja halke moi yat do eta pani khini prothomote beshi pani dibo na lage অলপকে পানীখিনি দি পেলাই ময়দাটো মাৰি ল'ব লাগিব বেছি টানকেও নহয় আৰু বেছি ঢিলাকেও নহয় সেইটো জোখত পানীখিনি দি ময়দাটো মাৰিব লাগিব মৰা হৈ গ'ল এতিয়া মই এখিনি 15-20 মিনিটৰ কাৰণে ঢাকি থৈ দিম এখিনি 250 গ্ৰাম চিকেন হয় বনলেছ চিকেন হয় এতিয়া এখিনি মই মিক্সি গ্ৰাইণ্ডাৰত ব্লেন্ড কৰি লওঁ এয়া মই চিকেনখিনি হেৰি কৰি আনিলোঁ এই গ্ৰাইণ্ড কৰা চিকেনখিনিত মই এতিয়া দিম এয়া 2টা ডাঙৰ সাইজৰ পিঁয়াজ মই সৰুকৈ কুটি লৈছোঁ এয়া হৈছে আপোনাৰ নহৰুৰ পেষ্ট হয় আৰু এই আদা সৰুকৈ কুটি লৈছোঁ আৰু কেঁচা জলকীয়া নহৰু প্ৰায় 1 টিস্পুন মান মই লৈছোঁ ইয়াত এইখিনি গোটেইখিনি মই মিক্স কৰি দিম এয়া ধনিয়া পাত দিছোঁ কুটি ইয়াত পিঁয়াজৰ নলা স্প্ৰিং অনিয়ন যিটো কয় তাৰ গ্ৰীণ পাৰ্টটো দিব লাগে আজি মোৰ ওচৰত নাই সেইকাৰণে মই দিয়া নাইকিয়া এনেকৈ ধনিয়া মই কুটি দিছোঁ আৰু ইয়াত দিব লাগিব সয়া চচ 1 টিস্পুন সয়া চচ দিছোঁ সেইকাৰণে নিমখটো অকণমান মিলাই পেলাই কমাই দিব লাগিব সোৱাদ অনুযায়ী আপোনালোকে নিমখটো ইয়াত দি দিব ইয়াত দিব লাগিব অকণমান ঘিউ মই ঘিউ দি দিছোঁ ইয়াত অকণমান এয়া মই গোটেইখিনি এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ গোটেই ইনগ্ৰিডিয়েণ্টছখিনি চিকেনৰ লগত এইখিনি থৈ এতিয়া মই ময়দাখিনি মাৰি থৈছিলোঁ যে এইখিনিলৈ যাওঁ এতিয়া মই অকণমান মাৰি লওঁ এতিয়া এই ময়দাখিনি মাৰি ল'লোঁ তাৰপিছত মই সৰু লুচি বনাবলৈ যেনেকৈ সৰু হেৰি বনাওঁ তেনেকুৱাকৈ সৰুকৈ কাটি ল'ব লাগিব সৰু লাডু বনাই ল'ব লাগিব এয়া মই সৰুকৈ লাডু বনাই ল'লোঁ এতিয়া আমি লুচিৰ দৰে এনেকৈ অকণমান ময়দা লগাই খুব পাতলাকৈ বেলিব লাগিব লুচিখন যিমান পাতলাকৈ বেলা যাব সিমান মোমোটো ভাল হ'ব খাবলৈ
মই যিখন বেলিছিলোঁ তাৰ ওপৰত এই বাতিটো বহাই পেলাই মই গোলকৈ এইটো কাটি ল'লোঁ। ইমান এই দেখছিলে কিমান পাতলা হৈছে, ইমানখিনি পাতলা কৰি এইখিনি বেলি ল'ব লাগিব। এই বেলি লোৱা লুচিখনত মই ইমানখিনিমান মাজত এটা পুৰ দি দিওঁ, চিকেনৰ পুৰ। দিয়াৰ পিছত এটা বাতিত পানী লৈছোঁ, এই পানীখিনি চাৰিওপিনে মই দি পেলাই এতিয়া মই ম'মৰ শ্বেপটো দিম। আপোনালোকে চাব ম'মৰ শ্বেপটো মই কেনেকৈ দিম। এইটোত এটা প্লেট বনাই পেলাই গৈ থাকিব। ভালকৈ মই এনেকৈ প্লেট বনাই দিলোঁ। পিছনখিনি মই এনেকৈ ম'মৰ এইটো শ্বেপ হৈ গ'ল। এটা শ্বেপ মই এনেকৈ বনাই দিলোঁ। দোকানৰ দৰে আমি যেনেকৈ নাৰিকল পিঠা বনাওঁ তেনেকুৱাকৈ আমি এটা এনেকুৱা এতিয়া এই ম'ম' দিয়া ষ্টিমাৰটো মই অকণমান ৰিফাইন তেল দি গ্ৰীজ কৰি ল'ম। যদি আপোনালোকে ইয়াতে মানে তেল দি গ্ৰীজ কৰি লৈ ইয়াতে বন্ধাকবিৰ পাতটো দি ল'লেও ভাল হয়। ওপৰৰ যিটো পাত হয় ইয়াত বহাই লৈ পেলাই এনেকৈ গ্ৰীজ কৰি ল'ব, যাতে ম'ম'কেইটা লাগি নধৰে ষ্টিম কৰোঁতে। এইখিনি হ'ল, মই গ্ৰীজ কৰি ল'লোঁ। এতিয়া মই ইয়াতে এই ম'ম'কেইটা ইয়াত বহাই দিম। এয়া পানীখিনি মই গৰম হ'বলৈ দিছিলোঁ। তাৰ ওপৰত মই এয়া এই ষ্টিমাৰটোৰ ওপৰত এই ম'ম'জখিনি বহাই দিম। বহাই দি পেলাই ইয়াৰ ওপৰত মই ঢাকনখন মাৰি দিম। মাৰি দি প্ৰায় 20 মিনিটমান সময় এনেকৈ ষ্টিম হ'বলৈ দিম। আপোনালোকৰ যদি এনেকুৱা ম'ম' ষ্টেণ্ড নাই তেনেহ'লে আপোনালোকে ইডলি ষ্টেণ্ডতো গ্ৰীজ কৰি পেলাই তেনেকৈ ম'ম' বনাব পাৰিব, বা এনেকুৱা চচপেনত পানী গৰম কৰি ওপৰত জালনা দিয়া এখন দি পেলাই এনেকৈ ঢাকন দি আপোনালোকে ম'ম'টো ঘৰতে বনাব পাৰিব। এইখিনি মই এতিয়া 20 মিনিট সময়ৰ কাৰণে হ'বলৈ দিছোঁ। এয়া মোৰ ম'ম' ৰেডি হৈ গ'ল। এয়া চাওকচোন কি ধুনীয়া হৈছে ম'ম'। একদম ঘৰতে ধুনীয়াকৈ এনেকৈ ম'ম' বনাই খাব পাৰি, বৰ সোৱাদ হয়। বনাই চাবচোন আপোনালোকে। যদি আপোনালোকে বনাই পেলাই ভাল পায়, খাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।